हेमंत विश्व शर्मा जिंदाबाद 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 डॉक्टर हेमंत विश्व शर्मा जिंदाबाद 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 अशोक सिंघाल जिंदाबाद 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 अशोक सिंघाल जिंदाबाद 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 जी ब्रह्मो जिंदाबाद जिंदाबाद जी ब्रह्मो जिंदाबाद 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 अमोक बोरो जिंदाबाद लिव श्रीमती दर्शना विक्रम लॉन्ग लिव long live long live বাঢ়িছো আমাৰ কাৰ্যসূচী অনুযায়ী পৰিচয় পৰ্ব আৰু লগতে সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান। প্ৰথমতেই আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছো আমাৰ মাজত উপস্থিত থকা অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা মহোদয়ক। তেখেতক বুকে আৰু আৰণাইৰে সম্বৰ্ধনা জনাবলৈ ওলোৱা হৈছে। সম্বৰ্ধনা জ্ঞাপন কৰিছে BTRৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত প্ৰমোদ বড়োদেৱে। এইখিনিতে মই জনাবলৈ পাই আনন্দিত হৈছোঁ আমাৰ মাজত আজি উপস্থিত আছে কেন্দ্ৰীয় ৰেল আৰু বস্ত্ৰশিল্প মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী মাননীয়া শ্ৰীমতী দৰ্শনা বিক্ৰম জাৰদোছ। তেখেতকো আমি উষ্ম সম্বৰ্ধনা জনাম। এয়া আমাৰ মাজত উপস্থিত থকা কেন্দ্ৰীয় ৰেল আৰু বস্ত্ৰশিল্প মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী মাননীয়া দৰ্শনা বিক্ৰম জাৰদোছ। তেখেতক ধন্যবাদ জ্ঞাপন কৰা হ'ল। এইবাৰ আমি আগবাঢ়িছোঁ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমাৰ BTRৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো মহোদয়ক। তেখেতকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিম অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত অশোক সিংহাল মহোদয়ক। ধন্যবাদ জনাইছোঁ। এইবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ মাজত উপস্থিত থকা আন এগৰাকী কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত উৰ্খাওগৰা ব্ৰহ্মদেৱক। তাৰপিছতে আমি আগবাঢ়িম সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমাৰ মাজত থকা আন এগৰাকী কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত কেশৱ মহন্ত মহোদয়ক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আগবাঢ়িছোঁ আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী মাননীয় শ্ৰীযুত তুলিৰাম ৰংহাংদে মহোদয়ক। আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। ইয়াৰ পিছতেই আমাৰ মাজত উপস্থিত থকা BTRৰ উপ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত গোবিন্দ চন্দ্ৰ বসুমতাৰী মহোদয়ক।
আগবাঢ়িছোঁ আমি সম্বৰ্ধনা জনাবলৈ আমাৰ মাজত উপস্থিত থকা BTRৰ উপ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত গোবিন্দ চন্দ্ৰ বসুমতাৰী মহোদয়ক। তাৰ পিছতেই আমি সম্বৰ্ধনা জ্ঞাপন কৰিম BTC বিধানসভা পৰিষদৰ অধ্যক্ষ মাননীয় শ্ৰীযুত কাঠিৰাম বড়ো মহোদয়ক।